হেল্ল' এভৰিৱান, পুনৰ এবাৰ সকলোকে স্বাগতম জনালোঁ মই অন্য এটা ব্লগলৈ। আজি যিহেতু বিশ্বকৰ্মা পূজা আহি আছে, সেয়েহে পূজা বুলি অকণমান আৰু আয়োজন কৰিছোঁ, নিয়ম অকণমান কৰিছোঁ। সেয়ে আপোনাক দেখাবলৈ চেষ্টা কৰিম পূজা আমি কেনেকৈনো পাতোঁ, কেনেকৈ কি কৰোঁ, সকলোখিনি দেখাৰ চেষ্টা কৰিম। এইফালে দাদা আৰু পাপাই যায় গাড়ী ধুব, যিহেতু পূজা পৰহিলৈ হ'লেই, সেইকাৰণে গাড়ীখন ধুবলৈ যায়। এইফালে চিলিপ লৈ লৈছোঁ, এতিয়া যাব লাগে বজাৰ কৰিবলৈ। পাপাই মই যাম বজাৰ কৰিবলৈ, পূজাৰ কাৰণে বিশেষ যাব ওলাইছোঁ বজাৰলৈ। পাপা এয়া আৰু মই সোনকালে গৈ সোনকালে আহোঁগৈ, আৰু ল'ৰাটোতো থৈ গৈছোঁ ঘৰত, সেইকাৰণে এইপিনে যাওঁ। এইপিনে এনেকৈ চিচিদাঘৰত সোমাব লাগিব নহয়, চিচিদাঘৰত সোমাই যাব লাগিব নহয়। তেল কিমান আছে হ'ল নেকি? উঠো। এইফালে বজাৰ পালোহি, ফটো মালা আদি লোৱা হ'ল। এতিয়া ল'ব লৈছোঁ ফল মূল অলপ। সৰুকৈ মানে ল'ম আৰু কমকৈ ল'ম, ইমানো বেছিকৈ নলওঁ। ডাঙৰকৈ নিয়ম নাই কৰা, সৰুকৈ নিয়ম অকণমান কৰিছোঁ। আৰু তাতে ইয়াতে আপেল নাচপতি এনেকৈ ল'ব আহিলোঁ। বহুত মানুহ ভিৰ আছিলে, হ'লেও ল'লোঁ। আৰু সেয়া দি দিয়ক, আধা কেজি হ'লে হ'ব। ইয়াৰ দিব আধা কেজি, নাটনি কি তিনিটা মিলাই দিব 1.5 কেজি। এইফালে ফল মূল ল'লোঁ অলপ, আৰু এইফালে এতিয়া কল ল'ব আহিছোঁ আমি। কলৰ যিহে দাম আচৰি থৈছোঁ। আৰু কল ল'লোঁ 2 আষি। পৰহিলে 120 গ'লনে? ডাঙৰে আছে, সৰু এই 2 আষি মানে আধা কেঁচা আধা পকা। আৰু চেনি 80 দিব। চেনি কেনেকৈ? আৰু কল লোৱা হৈ গ'ল। এতিয়া ল'ব আহিছোঁ আলু পিঁয়াজ, তেনেকৈ অলপ চব্জি বজাৰ অলপ কৰি লওঁ। আলু দিয়কচোন 2 কেজি। কিমান দিব? 2 কেজি আলু, 2 কেজি। নহৰু কেজি কেনেকৈ? নহৰু পোৱা 20, আধা কেজি দিব। আৰু পিঁয়াজ দিব 1 কেজি। চব্জি বজাৰ কৰি হৈ গ'ল। এতিয়া মই অকলে গৈ আছোঁ কুঁহিয়াৰ ল'ব। কুঁহিয়াৰ বিচাৰি পোৱা নাই। এতিয়া এই জেল মাৰ্কেটৰ ফালে গৈছোঁ, তাতে পাব লাগে, আৰু পালেই হয়। কুঁহিয়াৰডাল লাগিব, যিহেতু কুঁহিয়াৰ নহ'লেতো মাহ প্ৰসাদ দিয়া আধৰুৱা হৈ যায়। সেইকাৰণে কুঁহিয়াৰডাল ল'ব আহিলোঁ। পাপাক দিছোঁ গেলামালৰ দোকানতে ৰখিবলৈ। এয়া লৈ লওঁ মই। হা 5 কেজি। বজাৰ কৰি হৈ গ'ল। এতিয়া যাব লৈছোঁ ঘৰলৈ গৈ লওঁ। ঘামি গোটেই অৱস্থা নাই। বজাৰ কৰি হৈ গ'ল, এতিয়া অৱস্থা একদম বেয়া হৈ আহিছে। ঘামি অৱস্থা নাই গৰমত। সোনকালে গৈছোঁ, তথাপিও মানে গৰমটো ইমান হৈ পৰিছে। তো এতিয়া বজাৰ কৰি হৈ গ'ল, পূজা বুলি বজাৰ কৰি হৈ গ'ল। এতিয়া আছে মানে ঘৰ চাফা কৰিবলৈ, আৰু বাইক স্কুটি ধুব আছে। তো আজি ধুই লওঁ, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এইটো মোনাত আছে কল আছে, আৰু ইয়াত নাচপতি, আপেল, আৰু এটা মানে খেজুৰ, আৰু আছিলে নতুন মানে আজি মই দেখিছোঁ দেই ফলটো। সেইটো কিবা নাট বুলি কয়, মই খাই পোৱা নাই, কিন্তু ক'ত সোমালে জানো দেই। এইটো নাট বুলি কৈছে, কিন্তু মই আজিলৈকে খাই পোৱা নাই। এবাৰ প্ৰথম খাম। কাইলৈলৈকে খালে গম পাম কেনেকুৱা লাগে। ভাল লাগে বুলিয়ে কৈছে দোকানীজনে, সেইকাৰণে লৈ আহিছিলোঁ।
ইয়াত এয়া কল ফল মূল আছে, এনেকৈ খেজুৰ এনেকৈ মিলাই। এইটোত আছিলে কিন্তু দেখাম আৰু এই ফটো আছে বিশ্বকৰ্মা বাবাৰ, মালা, সেন্দুৰ, তাৰপৰা এয়া কুঁহিয়াৰ, আলু, পিঁয়াজ এনেকৈ আছে এইটোত। আৰু এইটোত আছে হেৰি আটা, বুট দালি, তাৰপৰা তেল, চেনি, ঘিউ এনেকৈ আছে এইটোত। এইটো নুখুলোঁ আৰু এতিয়া, কাইলৈ লাগিব যেতিয়া কাইলৈকে খুলিম। এতিয়া থ'বলৈও তেনেকৈ জেগা নাই, এইটোতে থাকক কাৰ্টনটোত। সেয়াই আছে আৰু খিনিয়ে বজাৰ কৰি হ'লগৈ বাৰু আজি। অকল মিঠাইটো থাকি আহিলে, আৰু মিঠাইটো মই নানিলোঁ, জানি বুজিয়ে মই মিঠাইটো নাই অনা, কিয়নো আগদিনাখন আনিলে বেয়া হৈ যায় আৰু ফ্ৰিজত ৰাখিলেও বেয়া হৈ যায়, খাবলৈ ভাল নালাগে। সেইকাৰণে ৰাতিপুৱাই লৈ আনিব লাগিব, পাপা যাব, পাপাইক লৈ আনিব দিম টাউনৰ পৰা। সেইটোৱে কৰিম আৰু সেইকাৰণে মিঠাইটো মই নানিলোঁ আজি আগদিনাখন। খুলিয়ে দিব লগা হ'ল আৰু সেইকাৰণে দেখাই দিছোঁ আৰু কি আনিছিলোঁ বজাৰ কৰি। বিশেষ নাই বাৰু, সৰু সৰু বস্তুবোৰ আৰু দালিটো মানে ঘৰলৈ আনিছিলোঁ, সেইকাৰণে এইটো মই ল'ব লগা হ'ল। বাকী আৰু এয়া গাখীৰ আনিছোঁ পায়স বনাবৰ কাৰণে। এইফালে ধূনা, এইটো বুট দালি, চেনি, তলত মাহ, মগু, আটা, এয়া এইফালে তেল, এইফালে কিচমিচ, কাজু এইফালে সোমাই আছে। সেয়াই আৰু কাইলৈ পূজা, যিহেতু বিশ্বকৰ্মা পূজা, সেইকাৰণে ভাবিছোঁ মিষ্টাৰ ভাগৰ বাইকখন চাফা কৰি লওঁ। তাৰপিছত বাকী কামসমূহ লাহে লাহে কৰি থাকিম আৰু আজি কৰিলেহে হ'বগৈ, কাইলৈ পূজা হ'লেই, কাইলৈ সময় নহ'ব ইমানখিনি কৰিবলৈ। আৰু তেন্তে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু এতিয়া মই মিষ্টাৰৰ বাইকখন মোহাৰি লওঁ। আচলতে বাইকখন আছে আমাৰ ড্ৰয়িং ৰুমত, তেনেকৈ থৈ গৈছে এইখন। এতিয়া এইখন থোৱাৰ পৰা মানে ইয়াত মানুহ বহাবলৈ অসুবিধা হৈছে। এইখন দেখাইছোঁ বাৰু, ভাল হৈ আছে, খিৰিকীবোৰ অলপ খুলিলে পোহৰ হ'ব। এইটো ৰুম মানে সেই বাইকখনৰ পৰা এইটো ৰুম ব্যৱহাৰ কৰা নহয়েই, সেইকাৰণে এনেকৈ থৈ দিছোঁ আৰু যিহেতু মানুহো নাই চলাবলৈ বাইকখন, আৰু এনেকেই থৈ দিয়া আছে আৰু তাকে ভাবিছোঁ পূজা যিহেতু কাইলৈ হ'লেই, সেইকাৰণে অকণমান চাফা কৰি দিওঁ। এইটো হেলমেটটো যাওঁতে বাৰু ধুই থৈ গৈছিলে, ধুনীয়াকৈ ধুই থৈ গৈছিলে যাওঁতে, লৈ মানে ধুনীয়াকৈ আকৌ এবাৰ চাফা কৰি দিওঁ। এইখন আমাৰ ৰয়েল এনফিল্ড। মোৰ এটা কাহিনী আছে, মই ক'ম বাৰু লাহে লাহে। ষ্টাৰ্টটো দি চাওঁ, মানে বহুত দিন ষ্টাৰ্ট নিদিলে বেটেৰী ডাউন হৈ থাকে। এবাৰ তেনেকৈ ডাউন হৈ গ'ল, আকৌ চাৰ্জ দি পিনি বেটেৰী চাৰ্জ দিহে ষ্টাৰ্ট কৰিব পাৰিছোঁ। নাই আছে। বাইকখনৰ কাহিনী মানে বিশেষ একো নাই বাৰু। 2020 চনৰ বাৰ্থডে গিফ্ট হিচাপে মোক দিছিলে এখন। তেতিয়া বিয়া পতাই নাই আমি, তেতিয়া ভাল পাই আছিলোঁ আৰু আমি এদিন সেইটো সময়ত মানে মই বুলেটৰ বাইকৰ প্ৰতি মানে ইমানেই আকৰ্ষিত হৈছিলোঁ, মানে বাইক বুলিলে পগলা হৈ আছিলোঁ। মানে একদম বিশেষকৈ সেই চাউণ্ড এটা দিয়ে যে চাইলেঞ্চাৰৰ পৰা দুক দুক দুক, সেই আৱাজটোৰ কাৰণে মই বাইকখন বেছি ভাল পাওঁ, আৰু এতিয়াও ভাল পাওঁ বাৰু। তেতিয়া বুলি নহয়, এতিয়াও মই ভাল পাওঁ, আৰু বহুত হেঁপাহ আছিলে চলাবলৈ বা নিজে ল'বলৈ। মই কৈ থাকোঁ যে মই বাইক এখন কিনিম, চলাম, বুলেটখন চলাম, বহুত হেঁপাহ আছে। আৰু এনেও অকণ উৎপতীয়া স্বভাৱৰ মই মানে নকৰা কামবোৰ কৰি থাকোঁ। আন 10জনী ছোৱালীয়ে মানে কৰিব নোৱাৰা কাম কিছুমান মই কৰোঁ। সেইকাৰণে মানে এইটো মনত মানে পুহি ৰাখিছিলোঁ যে মই বাইকখন এদিন নহয় এদিন চলাম। সেইটোৱে আৰু এদিন ধেমালিতে মই ক'লোঁ যে, তেওঁ সুধিছিলে বাৰ্থডেত কি লাগিব, তেতিয়া মই ক'লোঁ যে বাইকখনকে কিনি দিয়া যদি পাৰা। এনেই মানে জাষ্ট ধেমালিতে ক'লোঁ আৰু। তেতিয়া তেওঁ 20 চনত 2020 চনৰ 20 তাৰিখে বাৰু বাৰ্থডে আছিলে। তাৰপৰা তেওঁ আহিছে ফেব্ৰুৱাৰীত আহি পিনি বাইকখন বুক কৰিলে। সেইমতে মানে বুকো কৰি দিলে। তো কালাৰটো আছিলে বেলেগ কালাৰ, কিন্তু সেইটো আমি লওঁতে নাপালোঁ যেনিবা, সেইটো কাৰণে কালাৰটো অকণমান হেৰি হ'ল আৰু সেইটো কোনো কথা নাই। বুক কৰিলে, কিন্তু তেতিয়া আছিলে কৰোণা 20 চনত। সেই কৰোণাৰ কাৰণে আমি এবছৰৰ পিছতহে লৈছোঁগৈ, মানে 21 চনৰ ফেব্ৰুৱাৰী 23 তাৰিখে লোৱা হৈছিলে আমাৰ এই দুখন। এতিয়া 1.5 বছৰ চলি আছে, ইমান ৰানিঙেই হোৱা নাই বাৰু। বয়সটো চাই ৰানিং মানে সিমান হোৱা নাই যিমান হ'ব লাগে, আৰু চলোৱা মানুহ নাই আৰু মিষ্টাৰ আহিলে চলায়, আৰু মিষ্টাৰ বাহিৰে
বাহিৰেতো কোনো নচলে আৰু মই বেলেগক চলাবলৈও নিদিওঁ যিহেতু এখন অকল মিষ্টাৰ ভাগৰে বাইক নহয় মোৰ ভাগৰো মানে মোৰো বহুত হেঁপাহ আছে বাইকখনৰ প্ৰতি ভাল পোৱা আছে সেইকাৰণে ভালকৈ ৰাখিছোঁ যিমান পাৰোঁ সদায় মানে চাফা চিকুণ কৰি ৰাখোঁ এনেকৈ সেইকাৰণে বহুত মৰমৰ হয় আৰু মোৰ বাইকখন এক্সট্ৰাকৈ ছেফটি গাৰ্ড লগাই আনিছে মোৰ কাৰণে দেই মিষ্টাৰে যে তুমি যদি চলোৱা মোক কৈছে যদি তুমি চলোৱা নহয় তেতিয়া মানে পৰিব আৰু পৰিলে ভৰি ভাঙিব দুখ পাবা সেইকাৰণে এই দুইফালে ছেফটি গাৰ্ড লগাই দিছে মোৰ কাৰণে আৰু যদি মানে পৰেও নহয় তেতিয়া একেবাৰে মানে বাইকখন পৰি নাযায় আৰু ভৰি দুখ পোৱা নহয় মানে এইকেইডাল থাকিলে এক্সট্ৰাকৈ লগাই আনিছিলে গাৰ্ডকেইডাল ছেফটি কিন্তু মই আজিলৈকে চলোৱা নাই চলাবলৈ বহুত বহুত মন আছে কিন্তু মই এদিন চলাম আৰু আজিলৈকে চলোৱা নাই কিন্তু এদিন মানে চলাম আৰু সেইটো সপোন মোৰ মনত পুহি ৰাখিছোঁ আৰু যিটো মানে উৎসাহ বাইকৰ প্ৰতি যিটো দুৰ্বলতা আছে এইখনৰ প্ৰতি সেইটো মানে আৰু আজি প্ৰকাশ কৰি দিছোঁ সকলোৰে আগত আৰু সেইকাৰণে এইখন বহুত হেঁপাহৰ মোৰ মানে সেইকাৰণে বহুত মৰমৰ ৰাখোঁ আৰু মিষ্টাৰৰ বাহিৰে মই বেলেগক চলাবলৈ নিদিওঁ আৰু কোনোবাই চলালেও মই বেয়া পাওঁ কাৰণ কেনেবাকৈ যদি কিবা এটা হয় এতিয়া মানে বহুত মানে গাত লাগিব আৰু ন আৰু নিজৰ হেঁপাহৰ যদি বস্তু এটা যদি কিবা এটা হৈ যায় পটককৈ কিমান দুখৰ কথা আৰু সেইকাৰণে এখন মই মিষ্টাৰৰ বাহিৰে বেলেগ কাকো চুবলৈ নিদিওঁ মই তেনেকৈ থাকে ঘৰতে মিষ্টাৰ আহিলে চলাই সেয়াই আৰু সেইকাৰণে বহুত মৰমৰ ৰাখোঁ এখন আৰু ইমান ৰানিঙো হোৱা নাই মই দেখাম 3398 কিলোমিটাৰ চলিছে মাত্ৰ 3398 ডেৰ বছৰত আকৌ ইমান এইবাৰ চাইকেলখন ধুই লৈছোঁ এটা এটাকৈ কাম কৰি গৈছোঁ আৰু কাম কৰি থাকিলে যিহেতু ওলাই গৈ থাকে সকলোৱে জানেই আৰু এটা এটাকৈ কৰিছোঁ আৰু ইমানকেতো কাম কৰিবও মই এতিয়া নোৱাৰোঁ যিহেতু C-section ডেলিভাৰী হৈছে সেইটো কাৰণে অকণমান আৰামত কৰিব লগা হৈছে আৰু লাহে লাহে সকলোখিনি কৰিছোঁ আৰু যিমানটো পাৰিছোঁ এইখন মোৰ চাইকেলখন এইখনৰ এতিয়া প্ৰায় 11 বছৰ মানেই হৈছে আৰু মই ক্লাছ 7ত থাকোঁতেই পাপাই লৈ দিছিলে তেতিয়া এইখন লৈ স্কুল গৈছিলোঁ স্কুললৈ অহা যোৱা কৰিছিলোঁ স্কুল আগবেলা পাছবেলা টিউশ্যন বহুত দূৰ দূৰ জেগালৈ গৈছিলোঁ এখন লৈ পিনি হোমগাঁৱৰ পৰা কছাৰীহাট পাৰ হৈ ৰাইডিঙীয়া পাওঁগৈ টিউশ্যন ল'বলৈ এইখনতে সেইকাৰণে এইখনো মোৰ ধুনীয়াকৈ থৈ দিছোঁ মই স্মৃতি হিচাপে এইখন নতুনেই হৈ চাইকেলখন ধুই হৈ গ'ল এয়া দেখিছেন ধুলোঁ চাইকেলখন মোৰ এতিয়া স্কুটিখন ধুব লাগে আৰু ঘৰ মচিব আছে আৰু বিশেষ কাম নাই আৰু এইকেইটা কৰি লওঁ পটাপট কৰিলে নিজেই ভাল হ'ব সোনকালে আজৰি হৈ লওঁ পাপাই ধুই আছে স্কুটিখন পাপাই ধুলে বাৰু সেইকাৰণে মই ধুব লগা নহ'ল এতিয়া মোৰ কাম আছে ট্ৰেক্টৰখন ধুবলৈ ধুই থোৱা আছে বাৰু হৰিকাই আমাৰ ধুই থৈ গৈছিলে এনেই ওপৰে পানী অকণমান মোহাৰি দিম আৰু যিহেতু পূজা বুলিতো ধুবই লাগিছিলে ধুবহে নোৱাৰিলোঁ এইফালে স্কুটি ধুই আছে পাপাই মানুহ তিনিটা আৰু তিনিটা ভাগে ভাগে কামত লাগি আছোঁ এইফালে মায়ে মুচি আছে ঘৰ মানে নহয় ভঁৰালৰ মুচি আছে মায়ে এতিয়া মই এইখন অলপ মোহাৰি থওঁ আমাৰ ভদভদীখন মানে খেতিৰ কাৰণে আকৌ বাম খেতিৰ কাৰণে মানে হাল বাব আছে সেইকাৰণে কেজুৱেল খোলাই নাই তেনেকৈ থৈ দিয়া হৈছিলে আজি এতিয়া অলপ মোহাৰি দিওঁ এইফালে পোৱালি এতিয়া সাৰ পাইছে কান্দি আছে সেইকাৰণে পটকত ধুই লওঁ ধুই পিনি তাকো ল'ব লাগে চব মানে ভাগে ভাগে কামত লাগি আছোঁ আৰু কাম কৰা মানুহ নাই যিহেতু আমাৰ এই ট্ৰেক্টৰখনৰো বৰ্তমান এতিয়া 19 বছৰ চলি আছে এইখন কিনোতে মোৰ মনতেই নাই একেবাৰে সৰু আছিলোঁ কিন্তু দেখাত নতুন বুলিয়ে কয় মানুহে বিশ্বাসেই নকৰে 19 বছৰ হৈছে বুলি ক'লে সাধাৰণতে আমাৰ অকল ঘৰৰ খেতিয়ে কৰা হয় লোকৰ মানে ঘৰলৈ হাল বাব যোৱা নহয় পাপাই নিদিয়েও সেইকাৰণে অকল ঘৰৰ বস্তু ঘৰতে ব্যৱহাৰ কৰে যিহেতু ঘৰখনৰ প্ৰতিটো বস্তুকে পাপাই ভালদৰে ৰাখে আৰু সযতনে ৰাখে মানে বস্তু হ'ল বুলিয়ে যে আঠানি কৰিব লাগে তেনেকুৱা নহয় পাপাই প্ৰতিটো বস্তুকে মৰমত ৰাখে সেইকাৰণে সেইটো স্বভাৱ মোৰো আছে ময়ো ঘৰখনৰ প্ৰতিটো বস্তুকে মৰমত ৰাখোঁ স্কুটি হওক ট্ৰেক্টৰ হওক মানে প্ৰতিটো বস্তুৱে আৰু সেইকাৰণে এয়া আৰু যিহেতু ঘৰৰে বস্তু সেইকাৰণে ভালদৰে ৰখাটো নিজৰে কৰ্তব্য
আৰু যিহেতু ট্ৰেক্টৰে হাল ময়ো বাওঁ কেতিয়াবা, বায়ো ভাল লাগে বাৰু, সেইকাৰণে মোৰো কৰ্তব্য আছে ট্ৰেক্টৰখনৰ প্ৰতি। অকল ট্ৰেক্টৰ বুলি নহয়, ঘৰখনৰ প্ৰতিটো বস্তুৱে মোৰে দায়িত্ব, কাৰণ যিহেতু ঘৰখন চম্ভালিবলৈ এতিয়া মোৰে দায়িত্ব আৰু পাপাৰ পিছত। যিহেতু ল'ৰা বুলি হ'লে আমাৰ ঘৰত নাই আৰু বেলেগো কোনো নাই মোৰ বাহিৰে, আৰু সেইকাৰণে এতিয়া সমস্ত দায়িত্ব মোৰ আৰু মোৰ মিষ্টাৰ ভাগৰ। আৰু সেইকাৰণে আৰু পূজা বুলি চাফা চিকুণ কৰিছোঁ আৰু যিহেতু মানে আচলতে কৰ্ম কৰিলে মনটো খুচি হোৱাকৈ কৰ্ম কৰিব লাগে, যিকোনো কামেই নহওক কিয়, তেতিয়াহে সেই কৰ্মটো মানে সফল হয় বুলি কয়। আৰু সেয়াই আৰু ময়ো সেই পূজাভাগ সাধাৰণভাৱে পাতিম, অকণমানকৈ নিয়ম কৰিম, হ'লেও মানে মনটো খুচি হোৱাকৈ কামখিনি কৰিছোঁ যিমান পাৰিছোঁ আৰু। এই ট্ৰেক্টৰখন ধুই মোহাৰি হ'ল, এতিয়া পানী লৈ অকণমান মোহাৰি দিম, তাৰপিছত গাড়ীখনটো ধুৱাই আছে বাৰু, কাইলৈ অকণমান পানী ছটিয়াই দিম আৰু সেয়াই হৈ যাব। এতিয়া কাম বন কৰি আজৰি হৈছোঁ আৰু ৰুম মচিলোঁ 4টা আৰু 2টা কাইলৈ মচিম। পূজা বুলি যদি ঘৰটো মচিবই লাগিব, সেইকাৰণে কাইলৈ মচিম 2টা, আজি মচিলোঁ 4টা। আৰু এতিয়া সন্ধিয়া হ'ল আৰু চাহ অকণমান বনাওঁগৈ, চাহকণ খাই লওঁ, খাই পিনি আকৌ পোৱালিটোকো ল'ব লাগিব অকণমান, সি আমনি কৰি আছে অথনিৰ পৰা। আৰু আজি ব্লগটো সামৰিছোঁ ইমানতে, আশা কৰোঁ চাই ভাল পাব। যদি চাই ভাল পায় কমেণ্ট এটা কৰি দিব। তেতিয়া আজিলৈ বাই বাই।